তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ এক প্ৰান্তীয় অঞ্চল ১ নম্বৰ ডুঙাৰ গাঁও। ভূটান পাহাৰৰ দাঁতিকাষৰীয়া বাট-পথ, কোনো ধৰণৰ শিক্ষানুষ্ঠান নথকা অতি পিছপৰা দুৰ্গম অঞ্চলটোলৈ সুখৰ খবৰ কঢ়িয়াই আনিলে এটি দৰিদ্ৰ পৰিয়ালৰ অজয় মুৰ্মু নামৰ এগৰাকী যুৱকে। শেহতীয়াকৈ ভাৰত চৰকাৰে সামৰিক বাহিনীত নিবনুৱা নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা অগ্নিবীৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অজয় মুৰ্মুৱে লাভ কৰিলে সেনাবাহিনীত নিযুক্তি। আজিলৈকে এজনো চৰকাৰী চাকৰি নথকা অঞ্চলটোৰ যুৱকজনে সেনাবাহিনীত চাকৰি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। অজয়ৰ সফলতাত উৎফুল্লিত স্থানীয় ৰাইজে অজয় তথা পিতৃ-মাতৃক গামোচা পিন্ধাই জনালে উষ্ম আদৰণি। বাৰিষা কালত কান্ধত চাইকেল লৈ অতি কষ্টেৰে নৈ পাৰ হৈ বহুদূৰ বাট কৰি বাই স্নাতক কলা শাখাত শিক্ষা গ্ৰহণ কৰি থকা তথা কঠোৰ পৰিশ্ৰম কৰি অগ্নিবীৰত চাকৰি লাভ কৰা অজয়ৰ ইচ্ছা অঞ্চলটোৰ আন আন যুৱকসকলকো সেনাবাহিনীত নিযুক্তিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। উন্নয়নৰ সকলো দিশৰে পৰা পিছপৰা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াৰ বাবে শিক্ষানুষ্ঠান, ৰাস্তা-ঘাট, দলং আদি নিৰ্মাণ কৰি দিবলৈ অসম চৰকাৰ তথা BTC চৰকাৰক আহ্বান জনালে অজয় তথা স্থানীয় ৰাইজে। মই এতিয়া সফল হৈছোঁ, ভালে লাগি আছে আৰু মা দেউতাও মোক ছাপোৰ্ট কৰিছে। ছাপোৰ্ট নহ'লেতো আজিকালি একোৱেই নহয়। আমি শুনিছোঁ এইখন গাঁৱত বৰ্তমানলৈকেতো ময়ে ফাৰ্ষ্ট, এতিয়ালৈকেতো এইখিনিত পোৱাই নাই কোনেও। সেইকাৰণে মই বহুত গৌৰৱময় কি ময়ে ফাৰ্ষ্ট পাইছোঁ আৰু মোৰ দৰে আৰু বেলেগক কষ্ট কৰক। মই যেনেকৈ কষ্ট কৰিছিলোঁ, আজিকালি কষ্ট অবিহনে একো নহয়। কষ্ট কৰিলে কিবা এটা পাবলৈ সক্ষম মানে আশা থাকে আৰু এতিয়া চাকৰি পাইছোঁ যিহেতু এতিয়া ময়ো অলপ ডেভেলপ হওঁ আৰু মই চেষ্টা কৰিম এইফালে চলিকেইটা কেনেকৈ পাব, চাকৰিটো কেনেকৈ ল'ব পাৰিব। সেইকাৰণে মই অলপ সিহঁতক গাইড কৰিম, চেষ্টা কৰিম ভাল বনোৱাৰ কাৰণে। এইটো মোৰ কৰ্তব্য হয়। এতিয়া মই মোক গাইড কৰাৰ কাৰণে মানুহ নাই আছিল, এতিয়া মই গাইড কৰাৰ কাৰণে সিহঁতক গাইড কৰাৰ কাৰণে মই যেনেকুৱা হ'লোঁ এতিয়া অলপ হ'লেও ছাপোৰ্ট দিব পাৰিম আৰু যিমানখিনি মই কৰিছোঁ সিহঁতক শিকাব পাৰিম, সিহঁতেও অলপ কৰিব পাৰিব। তেতিয়াহে সিহঁতেও অলপ চাকৰিত যোগ্য চাকৰি পাবলৈ মানে যোগ্য হ'ব। ফাৰ্ষ্ট অফ অল এতিয়া যেনেকুৱা আমাক গভৰ্ণমেণ্টে বহুতখিনি এতিয়া এনেকুৱা নিযুক্তি প্ৰক্ৰিয়া চলাইছে, সেইকাৰণে আমিও সক্ষম হৈছোঁ যে পাবলৈ। এনেকুৱা যদি ভেকেঞ্চি আগৰ দৰে নাহিলাহেঁতেন আমিও নাপালোহেঁতেন আৰু কষ্টৰ লগতে ভেকেঞ্চি অহাৰ কাৰণে আমি তাতে এপ্লাই কৰিব পাৰিছোঁ আৰু সেইকাৰণে চাকৰিটো ল'ব পাৰিছোঁ। আৰু মোৰ মনৰ পৰা এটা কথা আছে কি মোৰ এইবাৰ লাষ্ট এটেম্প আছিলে ইণ্ডিয়ান আৰ্মিত, আৰু ইণ্ডিয়ান আৰ্মিত লাষ্ট এটেম্পতে মই পালোঁ। মই 2বাৰ এটেম্প কৰিছিলোঁ, 2বাৰ এটেম্পত মোৰ অলপ কিবা কাৰণে বেয়া হৈছে। একবাৰটো ডকুমেণ্টছৰ কাৰণে ওলাইছিলোঁ আৰু একবাৰ মোৰ ফিজিকেলটোৱে অলপ বেয়া হৈছিলে, সেইকাৰণে ওলাই ৰাখাইছিলোঁ। কিন্তু এইবাৰ লাষ্ট এটেম্প হোৱাৰ কাৰণে আৰু মই পালোঁ, সেইটোৱে বহুত ভাল লাগিছে। মই ভাবিছিলোঁ এইবাৰ কষ্টও কৰিছোঁ, কিন্তু বহুতে মানে মই মোটামুটি 6 মাহ ঘৰৰ পৰা বাহিৰত থাকিছোঁ, ট্ৰেইনিং কৰিছোঁ, বেলেগত শিকিছোঁ কেনেকৈ কি কৰিব লাগে। সেইকাৰণে আজি এইবাৰ সফল হ'ব পাৰিছোঁ চাগে। মোৰ অনুভৱ তাৰ অসুবিধা না, স্কুলত যাব পাৰি না। বৰষুণৰ সময়ত আমি এনেকুৱাকৈ স্কুলত গৈছিলোঁ, চাইকেল কান্ধত লৈ গৈছিলোঁ, তথাপিও পঢ়িছিলোঁ। হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ, গ্ৰেজুৱেট কৰি আছিলোঁ। এতিয়াতো গ্ৰেজুৱেট চাকৰি হৈছে যিহেতু বাদেই দিব লাগিব। আৰু যাতে আমাৰ এইফালৰ চলিকেইটা এতিয়া ডেভেলপ হ'বলৈ চৰকাৰৰ তাত এটাই অনুৰোধ, যদি পাৰে নহয় যদি দিবই লাগিব। এতিয়া এইফালে যিহেতু ডেভেলপটো সকলো ঠাইতে হ'ব লাগিব, মানে আমাৰ এইফালে নদীত মানে দলং দিব লাগিব আৰু এইফালে ৰাস্তা একদম বেয়া। এতিয়া আপুনি যাব এতিয়া একদম এইফালে মুখ কৰি থাকিলে একদম এইফালে হৈ যাব, তাৰমানে এনেকুৱা ৰাস্তা অৱস্থা হৈ আছে একদম। বিচাৰিছোঁ।
এই গাঁওখনৰ নাম হ'ল 1 নং ডোঙাৰ গাঁও, জিলা তামোলপুৰ। গতিকে আজি এই গাঁওখনৰে এজন ল'ৰা অজয় মুৰ্মু নামৰ, যে আজি ইমান জৰজীৰ্ণ অঞ্চল বা জাগা বুলি ক'লেও ভুল নহ'ব, এইখন জাগাৰ পৰা আমাৰ অজয় মুৰ্মুৱে যে চাকৰি পালে বা সক্ষম হ'ল, তাৰ বাবে আজি সঁচাকৈ আমি আনন্দিত। এই গাঁওখনত আমি সমাজ বা কিছু আমি দল সংগঠনৰ মানুহো আছোঁ, তেখেতক আজি আমি সম্বৰ্ধনাও জনাইছোঁ। লগতে নিজৰ যি জন্মদাতা মা দেউতা তেখেতক দুজনকো আমি আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে চৰকাৰৰ পক্ষেতো এইটোৱেই ক'ব খোজোঁ যে আমাৰ এই ভিতৰুৱা অঞ্চলৰ পৰা যে এইজন ল'ৰা পালে, তাৰ বাবে আমি চৰকাৰক মানে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে এইখন জাগাৰ পৰাও যে এজন ল'ৰাক চাকৰি দিব পাৰিছে, তাৰ বাবে গভৰ্ণমেণ্টক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি গাঁওবাসী হৈ। যে মেধাৰ ভিত্তিত কষ্ট কৰিছে, চাকৰি পাইছে, যি লিখা পঢ়া কৰিছে, যে চৰকাৰক এটকাও নিদিয়াকৈ যি চাকৰি পালে, বা আগতে ধৰি লওক বহুত ল'ৰা ছোৱালীয়ে বহুত কষ্টৰ মাজেদিও লিখা পঢ়া কৰি কিনে পইচা দি কিছুমান চাকৰি ল'ব লগা হৈছিলে, যে এই সময়ত যে বৰ্তমান সময়ত যে এই বিনা পইচাত চাকৰিটো গভৰ্ণমেণ্টে প্ৰদান কৰিলে, তাৰ বাবে মই চৰকাৰক মোৰ ফালৰ পৰা বা আমি ৰাইজ হৈ এইখন অঞ্চলৰ আমি চৰকাৰক অশেষ আমি ধন্যবাদ দিছোঁ। এইখন গাঁৱত আমাৰ এওঁৱে প্ৰথম পোৱা চাকৰি, তাৰ বাবে আমি চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজস্বৰ দিনত আমাৰ এইখন অঞ্চলৰ পৰা এই চৰকাৰে থকাতে যাতে আমাৰ এই গাঁওবাসীৰ মানুহবিলাক যাতে চাকৰি অৰ্জন কৰিব পাৰে, তাৰ বাবে মোৰ ফালৰ পৰা মই চৰকাৰক বা আমি ৰাইজ হৈ বিনম্ৰ অনুৰোধো জনাইছোঁ। আনন্দ লাগিল আমাক। ইমান ভিতৰৰ অঞ্চলত ইমান বেয়া ৰাস্তাৰ মাজতো, লগতে আৰু নদী থকা স্বত্বেও পঢ়ি কষ্ট কৰি আজি সফলতা অৰ্জন কৰিছে বা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই এই ল'ৰাজনক তথা তেখেতৰ মা দেউতাক বহুত ধন্যবাদ কৃতজ্ঞ জ্ঞাপন কৰিছোঁ। আমি অতিকৈ বহুত এই অঞ্চললৈ সৌভাগ্য বা গৌৰৱ কঢ়িয়াই আনিছে আমাৰ অজয় মুৰ্মু ল'ৰাজনে। ভৱিষ্যত দিনত মই আশা ৰাখিছোঁ এইটো অজয় মুৰ্মুৰ নিচিনাই যাতে আৰু বাকী ল'ৰাবোৰো কষ্ট কৰি ফলটো যাতে এনেকুৱা ছাকচেছ হয়। এই গাঁওখনত একচুৱেলি আমাৰ 11টা ছুপাৰভাইজ আছে নম্বৰ 1 ডোঙাৰ গাঁৱত। এই ফাৰ্ষ্ট চাকৰি ডিফেন্সত, সেইকাৰণে গভৰ্ণমেণ্টকো আমি অন্তৰৰ ফালৰ পৰা আমাৰ সকলো ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অজয় মুৰ্মুৰ সফলতাই এতিয়া অঞ্চলটোৰ আন 10জন যুৱককো অনুপ্ৰেৰণা যোগাইছে। তামোলপুৰৰ পৰা সুমন গড়তলাৰ ৰিপৰ্ট, অসম টুডে।